পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত। তো আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা বিশেষ ভিডিঅ'। মই আগৰ ভিডিঅ'টোত কৈছিলোঁ যে জোনবিল মেলা তিৱাসকলৰ, তো তাৰ ওপৰতে এটা ভিডিঅ'। তো ভিডিঅ'টো হৈছে পাহাৰৰ মামা মামীসকলে ভৈয়ামত আহি আদা কচু আৰু সান্দহ পিঠাৰ লগত সাল সলনি কৰা। তো এই বিনিময় প্ৰথাটো এতিয়াও চলি আছে আমাৰ গোভা মৌজাৰ মাঘৰ বিহুত, মানে জোনবিল মেলাত। আৰু আমাৰ তিৱাসকলৰ এটা পৰম্পৰাটো এতিয়াও আমাৰ গোভা মৌজাৰ অন্তৰ্গত তিৱাসকলৰ মাজত চলি আছে আৰু ভৱিষ্যতে চলি থাকিব। তো সেয়ে আহকচোন চাওঁ আমি কেনেকৈ আমাৰ তিৱাসকলে বা আমাৰ গোভা মৌজাৰ অন্তৰ্গত মানুহসকলে কেনেকৈ মামা মামীৰ লগত আদা কচু হালধিবিলাক সান্দহ পিঠাৰ লগত সাল সলনি কৰে। তেনেহ'লে আহকচোন চাওঁ আমি। লাজে পাছে যা Perfect. আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব
আৰু মোৰ নতুন অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে আজিলৈ ইমানেই, ধন্যবাদ, আকৌ লগ পাম।